কি যে আৰু ৰে এই গ্ৰুপত অকল মেছেজকে আহি থাকে না চাও যা দিগো ইমান গৰম হৈছে অটখন এতিয়ালৈকে অহাই নাই দেখিছনে এতিয়ালৈকে মেছেজখিনি কোনো চোৱাই নাই অসমীয়া দিলেও বুজি নাপায় ইংলিছত দিলেও বুজি নাপায় কি যে হ'ব মানুহখনৰ এতিয়া মই কেনেকৈ বাৰু মানুহখনক কৈ থাকিম এইবোৰ যে ফোনত কি দিছে মই মেছেজবোৰ একো বুজিয়ে নাপাওঁ আপুনি চাইছে নেকি বুজি পাইছে কি মই যে মেছেজ চাই থকা নাই দেই গ্ৰুপত সোমালোঁ আৰু অকল মানে মেছেজতে আহি থাকে মই সময়তে চোৱা নাই মই হেঁচা বাইদেউ ওচৰলৈ যাওঁ সুধোগৈ কি দিছে সেইটোতো চাই ল'বলগীয়া অঁ এইফালে আকৌ কি দিছে বুজি পোৱা নাই ময়ো বুজি পোৱা নাই ব'লাচোন ব'লা বাইদেউ পইচা বাইদেউ কিনো হৈছে তহঁতি যে দুপৰীয়াতে কি মেছেজবোৰ দিছে বুজি পাইছে নেকি তহঁতি যে আৰু দে কোনো পৰীক্ষা এইবোৰ নল'লে দিছে চা অমৃত বিষয়া এপ মানে এইটো এপত গৈ পিনি লিংকটোত এটা আছে সেই লিংকটোত গৈ পিনি ফটো আপলোড কৰিব লাগিব ফটো মাৰিলি নে তহঁতি কিয় ফটো আৰে কালি ডেট আছিলে ফটো মাৰা 10,000 টকা দিব তহঁতৰ গোটত গোটেইকেইজনীকে 10,000 এতিয়া আমি কি কৰোঁ এতিয়া মোৰ কথাটো মই কি কৰোঁ এতিয়া ফুলৰ পুলি গছৰ পুলিকেইটা যে দিছিলোঁ কি কৰোঁ তহঁতি অঁ সেইকেইটা আমি ৰুলোৱে নহয় ফটো চটো তোলা নাই তোলা অঁ তহঁতত ক'ব লাগিব তহঁতি জানানে সেইটো GPS মেপ কেমেৰা এপ মোবাইলত নেট চেট আছে নে ৰিচাৰ্জ মোৰতো নাই দেই নাই মোৰতো আৰু যে তোৰ ছোৱালীজনী যে পঢ়াইছে কি কাৰণে পঢ়াইছে তই অঁ মই আকৌ পঢ়া শুনা নাজানো নহয় কি কৰিম আমি আকৌ হেৰি 8লৈকেহে পঢ়িছোঁ অঁ হয় নেকি দেই অঁ মইনো এতিয়া কি কৰোঁ বাৰু মোৰ ওচৰত এতিয়া এইটো মই ক'লোঁ আৰু আজি হেড ছাৰ বাইদেউ আহিব তাৰপিছত বাইদেউ মোৰ ঘৰলৈ আহিব বাইদেউৰ লগত কথা পাতিবলৈ আছে আৰু পইচাও বাইদেৱে দিব বাৰু কিবা কাৰণে এটা আছিলে তাৰপিছত এতিয়া তহঁতি বহিবি নে চাহ খাবিনে এই নাযাওঁ ঢেৰ কাম আছে খাই যায় বাইদেউ এতিয়া আহিব নালাগে লগটো কি কৰোঁ অঁ বাইদেউ হেৰি নহয় এই গোটৰ দুজনী মানুহ দুজনী আহিছিলে বুজি পোৱা নাই মই কৈছোঁ আৰু হেৰি আপুনি আহিছেনে অঁ আহক জল্দি আহক আহিছে পৰিস্মা অঁ বাইদেউ কি ক'বা তোমালোকে বোলে ঘৰকে বোলে কোনোবাই বুজি নাই পোৱা বোলে এই দুজনী বাইদেউ আহিলে মই ক'লোঁ বাৰু তোমালোকক যে মই গ্ৰুপত কেইটা দিছিলোঁ চালা নে পিছে সেইটো চালোঁ বাইদেউ সময় নিদিওঁ তোমালোকে সময় দিলে তোমালোকে নোচোৱা যে সেইকাৰণে তোমালোকৰ এনেকুৱা হয় তেওঁলোকতো মই কেতিয়াবাই দিয়া বাইদেউ আমি বুজি হ'লগৈ বুজি নাপালে তোমালোকে এওঁলোকৰ ওচৰত আহিব পাৰা বাইদেউ আপুনি এনেকৈ নক'ব জানেনে মই গোটেইখিনি এতিয়া কৈ দিছোঁ আৰু মই তাহাঁতক মেছেজ দিলোঁ তাহাঁতক মই মেছেজ বেলেগকৈ দি দিওঁ নহয় অসমীয়াত কৈ পিনি তেতিয়া হ'লেও সেইটো নাচায় এতিয়া চাওকচোন এতিয়া আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী আছে আৰু তাহাঁতক কোৱা আপোনালোকে ল'ৰা ছোৱালীবোৰ কেলৈ পঢ়াইছে আপোনালোকে ৰুলো আকৌ মই ৰিমি বাইদেউক সুধিছোঁ ৰিমি বাইদেউ কৈছে বোলে নেটিঙৰ গাতে পেলাই দিলোঁগৈ বোলে আপোনালোকৰ এতিয়া হাঁহি উঠিছে হাঁহিবলৈ মোৰ ভাল লাগিছে হ'ব দিয়ক আমি আৰু লেট্ৰিনত আপোনালোকে GPS ফটো মাৰিবলৈ মেপ কেমেৰা আৰু মই ৰুলো খালি অঁ এতিয়া চৰকাৰে কিবা ক'লে মই নাজানো খালি চাব বাৰু এইটো দেখিছেনে আপোনালোকে এইখিনি কৰি কিনে আপোনালোকে যিখিনি কাম আছিলে সেইখিনি মই বুজাই দিম এই লিংকটোত গৈ কিনে আপোনালোকে তাত কৰি ল'ব ফটোখিনি আপলোড দি দিব এতিয়া আপোনালোকে ফটোখিনি মাৰি দিয়ক জক মাৰকগৈ আপোনালোকে গছপুলিকেইটা বাৰু মই আকৌ নতুনকৈ আনিছোঁ ৰ'ব পৰিছে না একদম মানুহখনক কিমান যে দিওঁ তথাপিতো বুজি নাপায় মই যে ইমান আপোনালোকৰ ঠাণ্ডা দেই এইখন দেখিছিলে এইখন আমাৰ যাতে মই যেতিয়া বাচন দিওঁ নহয় তেতিয়া মই এই পুলিটোলৈ মন কৰোঁ আৰু পুলিটোত পানী ধুনীয়া কিন্তু আপোনালোকে এটা ভুল কাম কৰিলে চাওক আপোনাৰ গছটো যদি ডাঙৰ হয় আপোনালোকে এইটো কেনেকৈ তাতে পৰিবগৈ চোন গছজোপা গৈ কিনে আৰু চাওক আপোনালোকে এইটো ৰুলে ঠিকেই কৰিছে ফটোখন কমচে কম মাৰি ল'ব পাৰিছে আপোনালোকে যে কিমান চৰকাৰে কৈ আছে টিভিয়ে মোবাইলে চবতে ওলাইছে আপোনালোকে মাৰি কিনে আপডেট কৰিব লাগে আপুনি কিহত চাইনো ইনষ্টা চাই থাকে নেকি বাৰু আপলোড কৰি ল'লে হয় আপোনালোকে ফটো
আপোনাৰ ঘৰতনো কি কাম? আপোনাৰ ছোৱালীজনী হেৰি হোষ্টেলত থাকে, মতাটো দেখোন ঘৰতে থাকে, আপুনি কি কৰে? এই ঘৰৰ কাম বাচন চাচন আপুনি আকৌ আপোনালোকৰ নিচিনাকৈ বহি বহি হেৰি টিভি চাই নাথাকে নহয়। কিহৰ বাচন? বাইদেউ কিহৰ বাচন ওলাই নিব? ৰ'বচোন ৰ'ব, এতিয়া সেইবোৰ বাদ দিম। ঠিক আছে, আপোনাক এতিয়া আমি ফটোখন মাৰি কিনে দি দিওঁ, আপোনালোকৰ মোবাইল আপলোড কৰি দিয়ক দেই। পাছত কিন্তু আমাক দি লাভ নাই। চাহ বাইদেউ দিয়ক, মোবাইলটো দিয়কচোন, মই মাৰি দিওঁচোন। ৰ'ব ইজনী বাইদেউৰ ঘৰতো যাব লাগিব। এনেকৈ বহি দিলে হ'ব ন? আপুনি অকণ ভালকৈ বহিব আৰু ভালকৈ বহক। হ'ব ৰখিব, ভালকৈ থাকক, ফুটিটো চাই থাকক। আপুনি হাঁহি হাঁহি থাকিব। হ'ব ন? আমি দে হৈ গ'ল। হ'ব ন? বাইদেউ আপুনি গছ পুলিতে কমচে কম তাত ধ্যান বাইদেউ এনেকৈ নহ'ব নহয়। এতিয়া যোনটো গছ পুলি চৰকাৰে দিছে সেইটোৱে ৰুব লাগিব। আৰু তোমাক গছ পুলিটো দিয়াটো তুমি ভালকৈ ৰুবও যদি নোৱাৰা, কি যে হ'ব আজিকালি মানুহ। আহা মই এটা গছ পুলি দিছোঁ হা, এইটোকে কৰা এই ইমান হাঁহিব নালাগে। ঠিক হৈ গ'ল। তোমালোকে এতিয়া গ্ৰুপত যি দিওঁ সেইখিনি তোমালোকে ভালকৈ চাবা, কি লিখিছোঁ ভালকৈ পঢ়ি মেলি চাই কিনে তোমালোকে সেইখিনি কামখিনি কৰিবা আকৌ। এতিয়া তোমালোকক কিমান কষ্ট আছে, আমি লিখা মেলা আমাৰো বহুত থাকে, তথাপিতো আমি গ্ৰুপত সময় মিলাই অকণমান দিওঁ, হয় নাই বাৰু? তথাপিতো তোমালোকে যদি নোচোৱা সেইটো তোমালোকৰ গাতে ভুল পাছততো আমাকে ক'ব ন যে মানুহকেইজনে ভালকৈ নিদিলে বুলি। সেইকাৰণে তোমালোকে পাৰিলে যিমান। আৰু বাইদেউসকল, আপোনালোকে ভাবে যে আমি পইচা খাওঁ, সেইটো নহয় বাইদেউ। আপোনালোকৰ ওচৰলৈ যি পইচা আহে আমি আপোনাক দি দিওঁ। আমি আচলতে পইচা খোৱাৰ ধান্দাত আচলতে আমি নাথাকোঁ। আচলতে আমি মানুহক কেনেকৈ সহায় কৰিব পাৰোঁ সেইটো ধান্দাত থাকোঁ। চাওক, আপোনালোকক কিমান কোৱাৰ পাছতো এতিয়া আপোনালোকে নামানিয়ে পাছতো সেইটো আমাৰ গাত দুখ নাই থাকে। সেইকাৰণে আপোনালোকে গ্ৰুপত যি দিয়ে সেয়া চাব, কাৰণ পাছতো আপোনালোকে ক'ব আমি পইচা খাইছোঁ বুলি। বাইদেউ অকণমান চাহ একাপতে বনাওক দিয়ক। কি বুলি ভাবিছেনো? মোৰ ঘৰত বহুত কাম আছে এতিয়া। আপোনালোকৰ আমাৰ চাহ পানীটোৱে নহয়গৈ। নিজে ঘৰত গৈ পিনি পোৱাগৈ যাওঁ। এইটোতো বহি বহি টিভি চাই থাকে চাগে। টিভি চাই থাকোঁ, মেছেজ এসোপামান যে দিবলৈ আছে সেইখিনি বেলেগৰ গ্ৰুপত দিবলৈ আছে। এই বেলেগৰ গ্ৰুপবোৰ যে ইমান আছে, বাইদেউ সুধি চাওক, হয়নে বাইদেউ? হয়। আৰু তোমালোকে কি বুলি ভাবিছা? আমি কি কৰোঁ? আমাৰ কি কাম বন নাই নেকি? বাইদেউ যে সেই ৰ'দখনত ঘূৰি পেলি আহিছে। আহক হ'ব, আমি এতিয়া যাওঁ, ঘৰা ঘৰি হওঁ এতিয়া। বাইদেউ মেখেলাখন কেতিয়া ল'লে? এই হ'ল কালি। হ'ব দিয়া, আপোনালোকে ঘৰা ঘৰি যাওক। ভাই